নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো বহুত ভালে আছা। সো বন্ধুসকল, তোমালোকৰ কাৰণে মই যিহেতু আগতে এটা ভিডিঅ' আপলোড কৰি দিছোঁ, যাৰ মাধ্যমত তোমালোকৰ ফৰ্মেল লেটাৰ কেনেকৈ লিখে সেইটো শিকাই দিছোঁ আৰু একদম ইজি টিপছত শিকাই দিছোঁ, যিটো নেকি তোমালোকৰ যিয়েই তোমালোকৰ লেটাৰ ৰাইটিং নাহক কেলেই মোটামুটি ফৰ্মেল লেটাৰ ৰাইটিং আহিলেই হ'ল। আৰু ফৰ্মেল লেটাৰ ৰাইটিঙৰ ট্ৰিপছটো তোমালোকে দি দিছোঁ। এই ট্ৰিপছৰ সহায়ত তোমালোকে ভাল মাৰ্কছ পাবলৈ সক্ষম হ'বা। সো বন্ধুসকল, আজিৰ ভিডিঅ'ত তোমালোকক মই ইনফৰ্মেল লেটাৰ কেনেকৈ আহে পৰীক্ষাত সেইটো এক্সাম্পল সহকাৰে লাইভ প্ৰুফ সহকাৰে দেখাই দিম। আৰু এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে নিশ্চিত হৈ যোৱা, কাৰণ তোমালোকৰ পৰীক্ষাত মাৰ্কছ আহিবই আহিব। 6 মাৰ্কছৰ মালিক তোমালোকে হৈ যাবা। 6 নহয়, সৰি 5 মাৰ্কছ আহে, 5 মাৰ্কছৰ মালিক তোমালোকে হৈয়ে যাবা। বন্ধুসকল, এইটো একেবাৰে 100% গেৰাণ্টেড। তোমালোকৰ পৰীক্ষাত এইটো সঘনাই আহি থকা দেখা যায় আৰু এইটো পৰীক্ষাত আহিলে তোমালোকৰ এইবাৰৰ পৰা আৰু কোনো পক্ষেই মিষ্টেক নহয়, তোমালোকে কৰি আহিবা, কাৰণ এনেকুৱা ট্ৰিপছ তোমালোকে জীৱনতো দেখা নাই। বন্ধুসকল, তোমালোকে ট্ৰিপছটো চাই থাকিবা আৰু আশা কৰিছোঁ ভিডিঅ'টো তোমালোকৰ নিশ্চয় ভাল লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে তোমালোকে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিবা, যাতে মই আৰু বেছি উৎসাহিত হওঁ আৰু তোমালোকক নতুন নতুন ভিডিঅ' দি থাকোঁ। ঠিক আছে বন্ধুসকল, আৰু যদি তোমালোকৰ কিবা সমস্যাৰ সন্মুখীন হয় তেতিয়াহ'লে মোৰ লগত হোৱাটছআপতো কণ্টেক্ট কৰিব পাৰা। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে মই আলোচনা কৰিবলগীয়া বিষয়টো আজি হৈছে লেটাৰ ৰাইটিং আৰু ইনফৰ্মেল লেটাৰ ৰাইটিঙৰ বিষয়ে আমি আজি আলোচনা কৰিম। ইয়াত তোমালোকে দেখিবলৈ পাইছা বন্ধুসকল, ইনফৰ্মেল লেটাৰ ৰাইটিং এইটো 2017ত আহিছে। তোমালোকে চোৱাচোন, 2017ত HSLC এক্সামত তোমালোকৰ আহিছে। ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ গাৰ্জেন requesting her to send you some money that you need to buy a new set of uniform. ঠিক আছে, এতিয়া ইয়াত কি কৈছে প্ৰশ্নটো তোমালোকে নিশ্চয় বুজিয়ে পাইছা। ৰাইট এ লেটাৰ, এখন লেটাৰ লিখিব লাগে তোমাৰ কাক? ইয়ৰ ফাদাৰ অৰ গাৰ্জেন, তোমাৰ ফাদাৰ অথবা তোমাৰ গাৰ্জেনক। ঠিক আছে, আৰু ৰিকুৱেষ্ট কৰিব লাগে কিহৰ কাৰণে? তোমাক কিছুমান টকা পঠিয়াবলৈ। ইউ that you need to buy a new set of uniform. ঠিক আছে, ইয়াৰ পিছত আছে নেক্সট কুৱেশ্যনটো, ৰাইট এ লেটাৰ টু ইয়ৰ ফ্ৰেণ্ড লেটাৰ টেলিং হিম হোৱাট ইউ ইণ্টেণ্ড টু ডু আফটাৰ দ্য HSLC এক্সাম। ঠিক আছে, HSLC এক্সামত তুমি তোমাৰ ফ্ৰেণ্ডক এখন লেটাৰ লিখিব লাগে। কিহৰ কাৰণে? তুমি তেওঁক ক'ব লাগে কিহৰ কাৰণে? এবাউট তোমাৰ ইণ্টেণ্ট কি আছে? আফটাৰ তুমি HSLC কমপ্লিট কৰাৰ পিছত তোমাৰ ইণ্টেণ্ট কি আছে, তুমি কি কৰিবলৈ বিচৰা। ঠিক আছে, এইটো লৈ তুমি কি কৰিব লাগে? তোমাৰ ফ্ৰেণ্ডক এখন লেটাৰ লিখিব লাগে। সো বন্ধুসকল, তোমালোকে নিশ্চিত হৈ যোৱা, আজি এইটো যিবিলাক কুৱেশ্যন তোমালোকৰ আহিছে এইটো 2018ত আহিছে আৰু এইটো আহিছে 2017ত। সো বন্ধুসকল, তোমালোকে নিশ্চিত হৈ যোৱা, এনেকুৱা লেটাৰ ৰাইটিং তোমালোকৰ প্ৰত্যেক বছৰতে আহে, ফৰ্মেল অথবা ইনফৰ্মেল হিচাপত। ঠিক আছে, যদি ফৰ্মেল আহে তেতিয়াহ'লে তোমালোকে আগৰ যিটো মই ভিডিঅ' আপলোড কৰিছোঁ সেইটো চাই ল'বা, আৰু ইনফৰ্মেলত তোমালোকে এইটো চাই ল'বা। এই দুটা লেটাৰ ৰাইটিং শিকি ল'বা বন্ধুসকল, তোমালোকৰ কাম হৈ যাব। কাৰণ তোমালোকৰ পৰীক্ষাত এনেকুৱা কেইবাটাও লেটাৰ ৰাইটিং লিখিবলৈ আহে, কিন্তু তোমালোকে কি কৰা? এইখিনি ভালদৰে বস্তু বুজি নোপোৱা, যাৰ বাবে তোমালোকে 10, 12টা, 15টালৈকে লেটাৰ ৰাইটিং মুখস্থ কৰি দিয়ে আৰু পৰীক্ষাত এটাও কমন নপৰে, যাৰ বাবে তোমালোকে পৰীক্ষাত এৰিবলগীয়া হয়। সো বন্ধুসকল, এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকক আৰু এইটো সমস্যাৰ সন্মুখীন হ'ব লগা নহয়, কাৰণ এইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে ফৰ্মেল হওক ইনফৰ্মেল হওক যিয়েই নাহক কেলেই তোমালোকে 100% মাৰ্কছ এচিভ কৰিবলৈ পাৰিবা বন্ধুসকল। এইটো একেবাৰে গেৰাণ্টেড প্ৰচেছ। ঠিক আছে বন্ধুসকল, এতিয়া আমি আলোচনা কৰিছোঁ, তোমালোকে মাত্ৰ এইখিনি বস্তু অলপ বুজি ল'ব লাগিব। ঠিক আছে, ইয়াত কি সুধিছে আৰু কি বিচাৰিছে এইটো বস্তু তুমি অলপ প্ৰশ্নৰ পৰাও লিখিব লাগিব। ঠিক আছে, কমন লাইনখিনি মই দি দিম, কিন্তু কিছুমান বস্তু তোমালোকে প্ৰশ্নৰ পৰাও লিখিব লাগিব। তেতিয়াহ'লে আমি আলোচনা কৰোঁ আমাৰ মেইন যিটো টপিক সেইটোৰ পৰা। ঠিক আছে, আমি এখন লেটাৰ ৰাইটিং, ইনফৰ্মেল লেটাৰ ৰাইটিং কেনেকৈ লিখিব বন্ধুসকল। ঠিক আছে, আহি গ'ল তোমালোকৰ আগত ইনফৰ্মেল লেটাৰ। সো বন্ধুসকল, প্ৰথমতে তোমালোকে কি কৰিব লাগিব? চেণ্ডাৰ এড্ৰেছটো দিব লাগিব। তুমি ক'ৰ পৰা লেটাৰটো লিখি আছা সেইটো এড্ৰেছ দিব লাগিব। B16 ছেক্টৰ 5 ধেমাজি আছাম আমি দিছোঁ। ঠিক আছে, এইটো চেণ্ডাৰ এড্ৰেছৰ, ধেমাজিৰ পৰা, অসমৰ ধেমাজিৰ পৰা এই লেটাৰখন লিখা হৈছে। ইয়াত তোমালোকে সাধাৰণতে কি উল্লেখ কৰিবা? ইয়াত কোনো এটা ডিটেইল তোমালোকে নিদিবা, চেণ্ডাৰৰ এড্ৰেছটো উল্লেখ নকৰিবা। ইয়াত সাধাৰণতে তোমালোকে এক্সাম হল বুলি দিলে বেছি ভাল হ'ব। চেণ্ডাৰ এড্ৰেছত তোমালোকে এইটো নিদি এক্সাম হল বুলি দি দিবা। ঠিক আছে, ইয়াৰ পিছত তোমালোকে এটা ডেট উল্লেখ কৰিবা। মই আগতে কৈছোঁ ভিডিঅ'ত ডেট কেনেকৈ লিখে, 20 আগষ্ট 2022 এনেকুৱা লিখিব লাগে ডেটটো। যিকোনো ডেটে তোমালোকে উল্লেখ কৰিলে হ'ব যদি প্ৰশ্নত উল্লেখ নাথাকে। ঠিক আছে, ইয়াৰ পিছত তোমালোকে মাই ডিয়াৰ
এতিয়া তুমি কাক লেটাৰখন লিখিছা যদি প্ৰশ্নত তোমাৰ ফ্ৰেণ্ড উল্লেখ থাকে তেতিয়াহ'লে ফ্ৰেণ্ড দিবা ফাদাৰ উল্লেখ থাকিলে ফাদাৰ দিবা গাৰ্জেন থাকিলে গাৰ্জেন দিবা সিস্টাৰ থাকিলে সিস্টাৰ দিবা অথবা তোমাৰ যদি কোনো ফ্ৰেণ্ড থাকে বা যদি বেলেগ কোনোবা আলহী থাকে তেওঁলোকৰ নাম দিয়া থাকিলে তেওঁলোকৰ নামটো উল্লেখ কৰি দিবা ঠিক আছে ফাদাৰ মাদাৰ গাৰ্জেন যি হওক তোমালোকে ইয়াত উল্লেখ কৰি দিবা ঠিক আছে ইয়াৰ পিছত এইখিনি কমন লাইন তোমালোকে যিকোনো ইনফৰ্মেল লেটাৰত এইখিনি লিখিব পাৰা ঠিক আছে আই এম কোৱাইট ৱেল হেয়াৰ এণ্ড hope you will also be same there কি কৈছে ইয়াত তোমালোকে বুজি পাইছা চাগে I am quite well here and hope you also be same here কি কৈছে যে মই ইয়াত ভালে আছো আৰু আশা কৰিছো যে তুমিও তাত ভালে আছা by the grace of God ভগৱানৰ কৃপা মতে ঠিক আছে ইয়াৰ পিছত I received your kind letter yesterday মই তোমাৰ লেটাৰখন যোৱাকালি পাইছো and left happy reading it আৰু মই বৰ আনন্দিত হৈছো তোমাৰ লেটাৰখন পঢ়ি my study is going on very well মোৰ পঢ়া-শুনা বৰ ভালদৰে চলি আছে I have got a good marks in class test আৰু মই ক্লাছ টেষ্টতো ভালেমান মাৰ্কছ পাইছো my health is also good মোৰ শৰীৰো মোটামুটি ভালে আছে স্বাস্থ্য মোটামুটি ভালে আছে you needn't worry about my health and study তুমি চিন্তা কৰিব নালাগে মোৰ কিহৰ বিষয়ে হেলথৰ বিষয়ে আৰু ষ্টাডিৰ বিষয়ে মোৰ পঢ়াৰ বিষয়ে আৰু মোৰ স্বাস্থ্যৰ বিষয়ে তুমি চিন্তা কৰিব নালাগে as my examination finish মোৰ examination শেষ হোৱাৰ লগে I will come to see you মোৰ examination শেষ হোৱাৰ লগে মই তোমাক চাবলৈ আহিমেই I am writing its letter for an important matter মই এইটো লেটাৰ লিখি আছো আপোনাক এটা ইম্পৰ্টেণ্ট মেটাৰত টু ইউ আপোনাক ঠিক আছে এতিয়া কি এইখিনি কমন লাইন তোমালোকে টালি দিবা ইয়াৰ পিছৰখিনি মই দেখুৱাই আছো ইয়াৰ পিছত ইয়াত দিবা ইউ আস্ক মি এবাউট ইয়াত তোমালোকে প্ৰশ্নৰ পৰা 4-5 লাইনছ তুলি দিব লাগিব ইয়াত দেখিছানে তোমাৰ বিষয়ে ইয়াত তোমাৰ বিষয়ে তুমি কি খুজিব বিচাৰিছা দেউতাকৰ পৰা মাকৰ পৰা তোমাৰ ফ্ৰেণ্ডৰ পৰা কি বিষয়টো তুমি ইয়াত বিষয়টো উল্লেখ কৰি দিবা এইটো তোমালোকৰ প্ৰশ্ন দিয়াই থাকিব বন্ধুসকল ইয়াৰ প্ৰশ্নৰ পৰা তোমালোকে উঠাব পাৰিবা উদাহৰণস্বৰূপে মই তোমালোকৰ প্ৰশ্ন কাকতটো লৈ লৈছো ইয়াত প্ৰশ্ন কাকতটো লোৱাৰ পিছত তোমালোকে দেখিবলৈ পাইছা ইয়াত কি প্ৰবলেমটো আছে ইয়াত প্ৰথম লেটাৰত যদি আমি চাওঁ তেতিয়াহ'লে কি হ'ব ৰাইট এ লেটাৰ টু ইয়ৰ ফাদাৰ গাৰ্জেন ৰিকুৱেষ্টিং হিম হাৰ টু চেণ্ড ইউ সাম মানি ঠিক আছে তোমাক কিছুমান মানিৰ প্ৰয়োজন হৈছে নহয় জানো মানে ডেট ইউ নিডেড টু বাই এ নিউ ছেট অফ ইউনিফৰ্ম ইয়াত তোমালোকে প্ৰশ্নৰ পৰা লিখিব পাৰা যে কি I need some money ইয়াত তুমি you need নহয় দিবা কি I need some money that ইয়াত you নিদি দিবা I need to buy a new set of uniform ইমানলৈকে লিখি দিলে হৈ গ'ল এইখিনি তোমালোকে প্ৰশ্নৰ পৰা লিখিব পাৰিবা বন্ধুসকল প্ৰত্যেক প্ৰশ্ন যেনেকুৱা দিয়াই থাকিব ঠিক আছে ইয়াৰ পৰা তোমালোকে প্ৰশ্নৰ পৰা লিখিব পাৰা you নিদি I দি দিবা কাৰণ তোমাৰহে প্ৰয়োজন হৈছে টকাৰ হয়নে নহয় you বুলি দিছে প্ৰশ্ন তুমি I বুলি দিবা I need মোৰ প্ৰয়োজন হৈছে some money that I need to buy a new set of uniform ইয়াত তুমি you নিদি কি দিবা I দি দিবা ঠিক আছে বাস ইমানখিনি এই 4 লাইন ইয়া 5 লাইন তুমি নিজৰ পৰা বনাব পাৰিলে তো আৰু বিৰাট ভাল যদি তোমাৰ নিজৰ পৰা ইচ্ছা এনেকুৱা তোমাৰ শক্তি আছে বা তুমি ইংলিশ অলপমান জানা তেতিয়াহ'লে তুমি 4-5 লাইন নিজে বনাই দিব পাৰা ঠিক আছে আৰু যদি তোমাৰ ইমান কেপাচিটি নাই তেতিয়াহ'লে মই কোৱামতে দি দিবা আৰু প্ৰশ্নৰ পৰা এই লাইনখিনি তুলি দিবা যদি এই লাইনখিনি তোমালোকে তুলি নিদিয়া তেতিয়াহ'লে তোমালোকৰ ৰিপৰ্টটো সম্পূৰ্ণ ৰিপৰ্ট নহয় লেটাৰটো সম্পূৰ্ণ ভুল হ'ব গতিকে ইয়াৰ পৰা তোমালোকে 4-5 লাইনছ মান তুলি দিবা ঠিক আছে ইয়াৰ পিছত কমন লাইন এই দুটা কমন লাইন হ'ব তোমালোকৰ প্লিজ কনভে মাই বেষ্ট ৰিগাৰ্ডছ টু ইল্ডাৰ্ছ এণ্ড লাভ টু য়ংগাৰ্ছ ইমান বুলি দি দিবা ইয়াৰ পিছত তোমালোকে তলত উল্লেখ কৰি দিবা ইয়াৰ্ছ লাভিং দি XYZ বুলি দি দিবা ইয়াতে তোমালোকৰ লেটাৰ ৰাইটিংটো কমপ্লিট হৈ যাব বন্ধুসকল কিন্তু বন্ধুসকল ইয়াতে এটা সমস্যা আছে ঠিক আছে এইখিনি লেটাৰ ৰাইটিঙৰ উপৰিও তোমালোকৰ বেলেগ কিবা দুখ লগা লেটাৰ ৰাইটিঙো আহিব পাৰে সেইখিনি আহিলে কিন্তু তোমালোকৰ প্ৰচেছটো অলপমান বেলেগ হ'ব ঠিক আছে বন্ধুসকল মই তোমালোকক দেখুৱাই দিছো যদি তোমালোকৰ এইখিনি টপিকৰ ওপৰত আহে ঠিক আছে আপোনাৰ বন্ধু অথবা দেউতা অথবা মা অথবা ফ্যামিলিৰ কোনোবা যদি কি হৈছে ডেথ হৈছে মৰিছে এক্সিডেন্ট হৈছে অথবা ফেইল হৈছে পৰীক্ষা তেতিয়াহ'লে তোমালোকৰ টপিকটো সম্পূৰ্ণ চেঞ্জ হৈ যাব তেতিয়া তোমালোকে লেটাৰ ৰাইটিংটো কেনেকৈ লিখিব লাগিব চোৱা প্ৰথমৰখিনিতো দিলাই হয়নে নহয় প্ৰথমত চেণ্ডাৰ এড্ৰেছ ইয়াৰ পিছত তোমালোকৰ ডেট সেট এইবিলাক বহাই দিলা ইয়াৰ পিছত তোমালোকে লাইনখিনি কিন্তু চেঞ্জ কৰিব লাগিব ঠিক আছে মাই ডিয়াৰ ফ্ৰেণ্ড বুলি দিবা বা দেউতা যদি থাকে ফাদাৰ হয়নে নহয় গাৰ্জেন থাকিলে গাৰ্জেন দিবা ইয়াৰ পিছত তোমালোকৰ ইয়াত কিন্তু টপিকখিনি চেঞ্জ হৈ যাব চোৱা
I was shocked to hear the bad news of your. ইয়াত কি হৈছে তোমালোকে ইয়াত যেটো খালি টাইম মই এৰিছো তাত কি দিবা যদি এক্সিডেন্ট হয় তেতিয়াহলে এক্সিডেন্ট দিবা যদি ডেথ হয় তেতিয়াহলে ডেথ দিবা যদি ফেইল হয় তেতিয়াহলে ফেইল দিবা ঠিক আছে failure. I couldn't believe when I heard about it. Such moments come in every life ঠিক আছে but we have to face with courage. I went to you with in such moments, but as you know my exams are going on. As my exams finish I will come to meet you. Have courage, everything will be all right. Time is the best cure of every problem. It is the chance to prove yourself. ইমান বুলি দি দিবা এতিয়া তুমি যিখিনি পাৰা অলপমান কুৱেশ্যন পেপাৰৰ পৰা মেট কৰি দিবা ঠিক আছে যদি তোমালোকৰ এনেকুৱা আহে তেতিয়াহলে কুৱেশ্যন পেপাৰৰ পৰা আগতে মই দেখাই দিছো এনেকুৱা 3-4 লাইন তোমালোকে কুৱেশ্যন পেপাৰৰ পৰা তুলি দি দিবা কুৱেশ্যনৰ পেপাৰৰ পৰা তোমালোকে তুলি দি দিলে হৈ যাব ইয়াৰ পিছত তোমালোকে লিখিব পাৰা কি প্লিজ কনভে মাই বেষ্ট ৰিগাৰ্ডছ টু elders and love to youngers ইমান বুলি দি দিবি দি তলত তোমালোকে আকৌ কি দি দিবা your lovely বুলি দি দিবা XYZ তেতিয়াহলে তোমালোকৰ ৰাইটিংটো একেবাৰে সম্পূৰ্ণ কাৰেক্ট হৈ যাব আৰু তোমালোকে পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ একেবাৰে সক্ষম হবাই বন্ধুসকল এটো 100% শিওৰ মোৰ বন্ধুসকল ৰাইটিংটো অলপমান বেয়া আছে তোমালোকে তাতলৈ চিন্তা নকৰিবা জাস্ট এক্স্যাক্টলি তোমালোকে কি কৰিব লাগিব ৰাইটিং খিনি লিখি আহিব লাগিব এইখিনি হয়তো তোমালোকে ধৰিব পাৰিছে আখৰবিলাক তো চিনিব পাৰিছে আখৰবিলাক বেয়া হলে একো কথা নাই মাত্ৰ তোমালোকে কি কৰিব লাগিব বস্তুখিনি গম পাব লাগিব আৰু শিকিব লাগিব ঠিক আছে বন্ধুসকল গতিকে আজিৰ ভিডিওটো ইমানতে সামৰণি মাৰিছো অহা ভিডিওত তোমালোকক মই আৰু বিশেষ যিবিলাক তোমালোকৰ প্ৰয়োজনীয় বস্তু সেইখিনি দি থাকিম আৰু তোমালোকে মোক জনাই থাকিবা যে তোমালোকৰ কি বিলাক বস্তুৰ প্ৰয়োজন হৈছে কোনবিলাক বস্তু তোমালোকে শিকিবা কোনবিলাক বস্তু শিকিবলৈ প্ৰবলেম হৈ আছে বা তোমালোকৰ যিকোনো এটা সাবজেক্টত পাৰ্টিকুলাৰ সাবজেক্টত যদি তোমালোকৰ প্ৰবলেম হয় তেতিয়াহলে তোমালোকে মোক জনাই দিবা তেতিয়াহলে মই সেই সাবজেক্টৰ বিষয়ে তোমালোকক ভিডিও দি দিম লাগিলে সেইটো তোমালোকৰ ম্যাথছই হওক সায়েন্সই হওক সোশ্যাল সায়েন্সই হওক তোমালোকৰ হিন্দীয়ে হওক যিকোনো সাবজেক্ট তোমালোকে কবা মই তোমালোকক ইম্পৰ্টেন্ট কুৱেশ্যন হওক অথবা তোমালোকৰ কিবা সাজেষ্ট কৰিব লাগে সাজেষ্ট কৰি দিম অথবা তোমালোকৰ কাৰণে যদি মই লেকচাৰ দিব লাগে তেতিয়াহলে মই দি দিম ঠিক আছে বন্ধুসকল গতিকে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু কাষতে থকা বেল আইকনটো টিপি দিবা যাতে মই দিয়া ভিডিওৰ আপডেট তোমালোকে সকলোৰ আগত পাই যোৱা ঠিক আছে বন্ধুসকল ভিডিওটো চোৱাৰ বাবে ধন্যবাদ